নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মানে যাওঁ মই আৰু ভাৰ্গৱে আমাৰ মামী ল'ৰাটো আজি বাৰ্থডে খাবলৈ যাওঁ আৰু ঘোঁৰা চোঁৰা লৈ মানে এনেকৈ যাবলগীয়া হৈছে আজি। একেবাৰে এনাইহঁতৰ ঘৰতে লগ পাই আছোঁ আপোনালোকক আৰু ভাৰ্গৱ দেখিনি কি কৰিছে। আহা ব'লা তই চাই থাক কিমানখিনি পাৰোঁ আজি দেখাম বাৰু আপোনালোকক। এতিয়া পালোঁহি এনাই ঘৰত আৰু এইফালে বেলুনখিনি সজাবলৈ কাৰণে আমি ফুলাই ল'লোঁ আৰু ফুলাইখিনি মানে একদম বান্ধি লৈছোঁ। এইফালে পালি হেপী বাৰ্থডে থেংক ইউ কৈ দিয়া। থেংক ইউ। এই পোৱালিটোৱে বাৰ্থডে হৈছিলে আজি আৰু এইফালে যাওঁ ভিতৰৰ ফালে কোনো নাই পায় ঘৰত আজি। মামী গৈছে দোকানত আৰু এইফালে পাকঘৰটো হৈছে এইটো পাকঘৰটো মামীহঁতৰ। তো ইয়াতে কিবাকিবি বনাব লাগিব। ইয়াত কি আছে চাওঁচোন। কেকটো অনাই নাই, কেকটো আনিলে দেখাম আৰু আপোনালোকক। অকণমান হাঁহিয়ে ধৰিছে। আমি দুজনী এতিয়া চাহ বনাই আছোঁ। এইফালে আমাৰ ভণ্টি হাই কৈ দিয়া আৰু এইফালে বুনিয়া ভুজিয়া খাই আছোঁ। এইফালে ৰেডি হোৱা হৈছে। ইয়াত চাহটো দিয়া হ'ব আৰু কেকটো ইয়াত আছে। কেকটো এইটো ল'ৰাটোক বোলে একদম গেমৰ কেকহে লাগে, সেইকাৰণে গেমৰ কেক এটা আনি দিলে আৰু তলত ডাঙৰ চাবা আৰু ইয়াত দুটা আনি দিছে। কেক খাই বহুত ভাল পায় সেইকাৰণে দুটা আনি দিছে। কেক কাটি পেলাই দি লম নাই আছে। আকৌ গাই দিয়া হেপী বাৰ্থডে গাই দিয়া। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, and the sun burns tonight. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. এতিয়া মই চাহ বাকি আছোঁ আৰু এফালে দিদিনগে এতিয়া মানুহবিলাকক। আমাৰ কেমেৰামেন আমাৰ ভূমি ভণ্টি ৰাতিলৈ খানাটো হ'ব, কিন্তু এতিয়া দিনত আৰু মিঠাই কেক চাহটো দিয়া হৈছে আৰু চাই থাকক কিমানখিনি পাৰোঁ আজি দেখাই থাকিম বাৰু। এতিয়া মই চাহ দিবলৈ যাওঁ আৰু মোৰ কেমেৰামেনজনী আছে কাৰণে বহুত সুবিধা হৈছে আৰু তাই কেমেৰা কৰি আছে আৰু মই সিফালে কাম কৰি থাকিব পাৰিছোঁ। তো এনেকুৱাকৈ এজনী মানে কেমেৰামেন লাগে। এইফালে সকলোবিলাককে চাহ দিছোঁ মিঠাই দিছোঁ আৰু সকলোবিলাকে কাম কৰিবলগীয়া হৈছে, কাৰণ মই বৌৱেকজনী হৈ কিনি মানে ক'ত আৰামত থাকিব পাম, কাম কৰিবলগীয়া হৈছে। সেইকাৰণে আৰু কৰি দিছোঁ আৰু আমাৰ নিজৰ ভাইটিটোৰ বাৰ্থডে যেতিয়া কিমান কি আছে কাম কৰি মেলি মানে ঘৰলৈ যাব লাগিব, যিহেতু ৰাতিও আকৌ আহিব কৈছে মোক, সেইকাৰণে দিনততো এবাৰ ঘৰত যাবই লাগিব। এনাইহঁতৰ ঘৰৰ পৰা আহি পেলালোঁ আৰু আহিলোঁ মানে ভাৰ্গৱৰ টোপনি ধৰিছিলে সেইকাৰণে সোনকালে আহি পেলালোঁ আৰু এতিয়া ভাৰ্গৱে শুই আছে। মই এতিয়া ভাত অকণমান খাই লওঁগৈ আৰু কথাও লাহে লাহে কৈছোঁ, ভাৰ্গৱে শুই আছে কাৰণে ভাতটো খাই লওঁগৈ, কাৰণ ল'ৰা মাক বহুত ভোক লাগি থাকে সেইকাৰণে ভাবিলেও অকণমান ভাতটোকে খাই লওঁগৈ। তাৰপিছত ৰাতিলৈ মাতিছে কি হয় নাজানো, তথাপি যাওঁ নেযাওঁ গৈ থাকিলেতো আপোনালোকক দেখাম। তো মই এতিয়া ভাতকে খাই লওঁগৈ দেই। ভাত খাই বৈ আজৰি হ'লোঁ আৰু ভাৰ্গৱে শুই উঠিলে আৰু মই এতিয়া বিচনাখন ঠিক কৰি ল'ম। মানে এনাইহঁতৰ ঘৰত যে ভাত খাব যাম বুলি কৈছিলোঁ বাৰ্থডে কাৰণে, আৰু সেইকাৰণে বিচনাৰ কাপোৰখিনি জাপিলোঁ আহিয়ে যাতে বিচনাত পৰি একদম শুব পাৰোঁ, আৰু বহুত ৰাতি হ'ব পাৰেতো সেইকাৰণে এতিয়া মই বিচনাৰ কাপোৰখিনি ঠিক কৰি লওঁ আৰু বিচনাৰ কাপোৰখিনি ভালদৰে ঠিক কৰাৰ পাছত আৰু যাম। এতিয়া
এতিয়া মোৰ হৈ গ'ল অলপ লিপষ্টিক অলপ কাজল ফুট লৈ ল'লোঁ আৰু এতিয়া যাওঁ চুৱেটাৰ এটা লৈ লওঁ আৰু ভাৰ্গৱ তাতে গৈয়ে দেখাই আছোঁ দেই এতিয়া পালোঁহি এনাই ঘৰ আৰু এনাই ঘৰতে আহি মেলি কিবা কিবি অলপ কৰিলোঁ সেইকেইটা ভিডিঅ' কৰা নহ'ল আৰু এতিয়া মই ভিতৰতে এই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ যে মই এনাইডোখৰ পালোঁহি আৰু কোন কোন আছে কি আছে সকলোবিলাক দেখাই যাম আৰু কিমানখিনি পাৰোঁ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া মই এনাইডৰ ভিতৰৰ পৰাই একদম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকক কিমানখিনি পাৰোঁ দেখাম বাৰু মাছলি এই দেখাতে চাই ঠিক এইটো মাংস ইয়াত আছে মাংস আমাৰ ৰান্ধনীজনী একদম বিদেশৰ পৰা মাতিছোঁ বিদেশৰ ৰান্ধনী ভাল দিলে নাই দিলে ন ধুনীয়া লাগিছে এফালে আমাৰ কাপোৰ কাটি ধুইছে খাব দিলেহে বেছি ভাল লাগিব আকৌ এটা কেক আনিলে 3 নম্বৰ দেঠাইকজনীয়ে আৰু এতিয়া কেকটো কাটিব সেইকাৰণে অকণমান ভিডিঅ' কৰি দিছোঁ আমাৰ মাহী হাই কৈ দিয়া কক হাই কৈ দিয়া কিনো হৈছে এইটো নাই চাউণ্ড নাই হেপী বাৰ্থডে নিজে কাটে ন কিনো কৈছে সি চাবা আমি খাবলৈ বৰ বিচাৰি ফুৰিলে তাৰপিছত মুখত খালে এতিয়া এফালে ভাত বাঢ়ি দিয়া হৈছে মামাৰ লগৰকেইটাক ভাত বাঢ়ি দিছে আৰু আমাৰ মাজনো আছেহি বাৰু সিহঁতে ভাত খাই লৈছে আৰু সিহঁতে খোৱাৰ পিছত আমি খাম এতিয়াতো বাজিলে 10:30 মানে বাজিলে বহুত দেৰিয়ে হ'ল আৰু এতিয়া আমালৈ বাঢ়িলে আৰু এইফালে ময়ো অলপ পানী যোগানটো ধৰি দিছোঁ মানে যিমান জল্দি কৰি দিওঁ সিমানে জল্দি ঘৰলৈ যাব পাম সেইকাৰণে মানে জল্দি কামবিলাক কৰিছোঁ নকওঁগে বাৰু মানে এতিয়া খানাটো আমি খাই লওঁ চবে নাই পলালে দুজনী সেইফালে এজনী আৰু আমি খাইছো আৰু খাইছে দেই ইমান বেয়াকে উঠিছে নহয় হ'ব এতিয়া বাৰ্থডে খাই বৈ আৰু ঘৰলৈ যাওঁ ঘৰত গৈ মেলি ভাৰ্গৱক খুৱাই দিওঁগৈ ভাৰ্গৱ টোপনি ধৰিছে কালি আৰু ভিডিঅ' কৰা নহ'ল আজি সেইটো সামৰণি মাৰিব লাগে সেইকাৰণে আজি আকৌ ভিডিঅ'টো কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে বেয়া লাগিলেও কমেণ্ট এটা কৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ফেচবুকত যদি চাইছে ফেচবুক পেজটো ফ'ল' কৰিব যদি ভিডিঅ' চাই বেয়া লাগিলে তেনেহ'লে ডিছলাইকটো পিটিকিম বুলি যদি ভাবিছে তেনেহ'লে নিপিটিকিব যদিও বেয়া লাগিছে তেনেহ'লে লাইক এটাই কৰিব বাই বাই